আসসালামু আলাইকুম রহমতুল্লাহি বৰকাতুহ। আশা কৰোঁ আপুনি কুশলে আছে। আজি মই আপোনাক খুব কাৰ্যকৰী আৰু খুব শক্তিশালী এটি বশীকৰণ দিব বিচাৰিছোঁ। এয়া যিটো বশীকৰণ আপোনাক দিয়া হ'ব সেয়া হ'ল নোংৰা লেংটা মন্ত্ৰ। অৰ্থাৎ এই মন্ত্ৰৰ জৰিয়তে আপুনি যিকোনো মানুহক বস্ত্ৰহীন কৰি তুলিব পাৰিব। হয় হয় হয়, আপুনি যেটো ভাবিছে তাকেই আৰু যেটো শুনিছে তাকেই। আজি মই যেটো মন্ত্ৰ আপোনাৰ লগত শ্বেয়াৰ কৰিম এয়া খুব কাৰ্যকৰী হয় আৰু এই বশীকৰণটো আপুনি সহজতে কৰিব পাৰিব। মূল মন্ত্ৰটো মই যদি আপোনাক এবাৰ শুনাও তেতিয়াহ'লে আপোনাৰ সুবিধা হ'ব বস্তু কথাখিনি বুজাত। এয়া মন্ত্ৰটো হ'ল এনেকুৱা: আলি বা তা মা ইয়া ফা ওয়া হা কাফ আলিফের হরফন জিন সুরার বাদশাহ দোহাই কামাখ্যা মা অমুক জিনার জন্য ল্যাংটা হয়ে বিছানায় ডানে থাক ইসরাফিল বামে থাক মানাইসা মা অমুকের শরীর এক্ষুনি গায়েব হয়ে যা। বাক্যের দাপটে বাক্য লড়ে, বাক্য যদি লড়ে চড়ে দোহাই মা পদ্মার মাথা জটা কার্তিকের পায়ে পড়ে। এয়া এটি বঙালী মন্ত্র। বঙালী হ'লেও আপুনি যদি মুখস্থ কৰি লৈ লয় তেতিয়াহ'লে এই মন্ত্ৰৰ জৰিয়তে আপুনি যিকোনো মানুহক লেংটা অৰ্থাৎ বস্ত্ৰহীন কৰি তুলিব পাৰিব। এতিয়া কথা হ'ল যে মই যেনেদৰে আপোনাৰ লগত এই অমূল্য মন্ত্ৰটো শ্বেয়াৰ কৰিলোঁ সেইদৰে আপুনি মোৰ সুবিধাৰ্থে মোৰ কল্যাণৰ অৰ্থে আপুনি ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰক। আৰু এটা কথা আপোনাক নক'লে নহয় যে আপুনি যদি অধিক জানিব বিচাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা অল নটিফিকেশ্যন বেলটো আপুনি বজাই দিব। এতিয়া কথা হ'ল যে এই মন্ত্ৰ কিভাৱে প্ৰয়োগ কৰিব সেই সম্পৰ্কে আপোনাৰ লগত বিশদভাৱে আলোচনা কৰিব লাগিব, কাৰণ এই সৰু এটা ভিডিঅ' দি আপোনাক ইমান কথা মই বুজাব নোৱাৰিম। সেহেতুকে আপুনি স্ক্ৰীনৰ নাম্বাৰত কল দিব, তেতিয়াহ'লে মই আপোনাক পৰিপূৰ্ণভাৱে সহায় কৰিব পাৰিম।